So guys, YouTube খাম আজি তোৰ চেনেল গেল ইনফালে যদি তো ইউ গাইস সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। সো আজি হল 14 তাৰিখ, কালি যোৱাকালি 13 তাৰিখ গ'ল। যোৱাকালি এনে আৰু আমি থুলমূলকৈ বিহু পাতিলোঁ, মানে এইবাৰতো আমাৰ বিহু নাহে আপোনালোকেতো জানে। চ' আমি সৰু সুৰাকৈ বিহু পাতিলোঁ। তো আজি 14 তাৰিখ, আজি দৈ চিৰা খোৱা দিন। এতিয়া দুপৰীয়া দৈ চিৰা খোৱা হ'ব। ত' তাৰ আগতে মই এতিয়া ৰিপুলেটৰ ঘৰত এটা ইনভাইটেশ্যন আছে, মানে আজি দিনটো ৰাতিটো ৰিপুলেটৰ ঘৰত অলপমান ফূৰ্তি কৰিম বুলি ভাবিছোঁ। চব দেখাম, ভেলাঘৰ বঢ়িয়া ধুনীয়া ভেলাঘৰ বনাইছে গাইছ, আপোনালোকে ভিডিঅ'ত চাই থাকক, বঢ়িয়া বঢ়িয়া বস্তু। চ' গাইছ ইহঁতে এটা বহুত ধুনীয়া ভেলাঘৰ বনাইছে হা, এই চাওক, এইটো ভেলাঘৰ চাওক গাইছ, কি ধুনীয়া। তই ব্লগ কৰবি হে ভিতৰ হলৰ পৰা দেখাই দি এইটো গাইছ, ভিতৰ এইবিলাক বহুত ডাঙৰ ভেলাঘৰ গাইছ। মই সোমাই আছো। ও বা এইটো কি? এইটো লাইটিং এটা দেখা। ও তুমি লাইটটো জ্বলাইলে না কিয়া? তুমি লাইটটো জ্বলাই দি লাইট ৰাতি ৰাতি আপোনালোকক ৰাতি দেখাব। ৰাতি দেখাব কিন্তু ভালকে অলপ মিলাব পাৰিলে খেলটো বঢ়িয়া দেখা হ'ল। কমেন্ট কৰি ক'ব কেনেকুৱা লাগিছে। বহুত কষ্ট কৰি বনাইছিস গাইছ। আমি বিল্ডিং So guys, বনাইছিলো, বহুত কষ্ট কৰি বনাইছে এইগিটা বদমাছ গিটাই গাইছ। এইগিটা ইয়াতে আজি বাহুবলীৰ আৰে এইটো নয়নদাৰ বাৰ্থডে। আপোনালোকে কমেন্ট কৰি ক'ব মৰমতে বাহুবলী বুলি কয়। এই বা মোৰ মৰমতে কি বুলি কয়? বাহুবলী বুলি কয়। গাইছ মই ভেলাঘৰটো দেখাই দি আছো বাহিৰেদি, চাওক ধুনীয়া ভেলাঘৰ গাইছ। মোৰে সমান না গাইছ, চাওকচোন হয়নে? আৰু গাইছ এইটো টিকলি, অ টিকলি গাইছ, গাইছ কেনেবাকে উঠছো গাইছ। চ' গাইছ আপোনালোকক দেখাই আছো। এইটোৰ নাম হ'ল কুমকুম, এইটোৰ নাম হ'ল জেলি। জেলি আৰু পুং পুং কোনটো ভাল লাগিছে কমেন্ট কৰি জনাব। চব কমেন্ট কৰিয়ে জনাব নেকি? ঐ ইফালে লৈ নাহিবি গাইছ, এইটো জেলি আৰু কলা চুবুৰ থাকাটো নাম হ'ল কুমকুম। লৈ যা। So guys, বাবু এইটো নাম আছে পুংপুং নে? পুংপুং গাইছ। এইটোৰ নাম হ'ল কুমকুম। শকত গাইছ, সি শকত হোৱা এইটোৱে ভুল হ'ল, ৱালৰ পৰা জাপ মাৰিব নোৱাৰে গাইছ। একদম দীঘল হৈ যায়, দীঘল হৈ যায়। গাইছ এইয়া চাওক, ইয়াৰ চকুটো চাই থাকিব, ঘুমাই যাব গাইছ। এইখিনি জেগাত খোৱা বহুত এটা বস্তু আছে, এইখিনি জেগাত লাৰিব দুটা হোৱা বহু আছে গাইছ। এই চাওক এইখিনি লাৰি থাকিব, এতিয়া গাইছ এইটো চাওক চকুটো বেলেগ হৈ যাব। 1 2 3 চাই থাক, এইয়া মজা লাগে দে বাবুলি কিবা এটা কও। গাইছ মোৰ লগত প্ৰেংক হৈ গেল, মোৰ হেপি বাৰ্থডে সাৰপ্ৰাইজ দি দিলে, মই নিজে গম নাপাওঁ গাইছ। তো থ্যাংক ইউ সবকে দিলো দেই, সবকে দেখাই দি একবাৰ থ্যাংক ইউ। সাৰপ্ৰাইজ দিতে ইনো গম নাপা। হ্যাপি বার্থডে গাইস। দে ফুকাবা লাগব নাই দিয়া গাইছ, আগে দিলো গাইছ। ওম ফুকাই লো আগতে অকল আলা মই হেপি বাৰ্থডে কবি আসলে মই নিজে কইলিছো মই ফুকাই দিম। হ্যাপি বার্থডে টু ইউ, হ্যাপি বার্থডে টু ইউ। কেক আছে না হুনার So you guys, So guys, YouTube খাম আজি। তোৰ চেনেল গেল ইনফালে যদি গেল অলমান ৰিভিউ ডিষ্ট্ৰয়, অলমান ৰিভিউ ডিষ্ট্ৰয় নে ডিষ্ট্ৰয় কৰে, ডিষ্ট্ৰয় কৰে খানো না এ নকৰিব না গুটাই So guys, আমি ৰিপুলৰ ঘৰত আহি পালো। ৰিপুলৰ ঘৰত আহি ভেলাঘৰত যাম। ভেলাঘৰ ইটো পাৰে আছে, ৰিপুলৰ ইটো ঘৰৰ ফালে আছে। So guys, আমাৰ খুৰী, মৰমৰ খুৰী, খুৰী হেপী বিহু।
অঁ উপায় নাই, এইটো হাতত যে মোবাইল আছে। বেয়া পাইছে নেকি? পিঠাবিলাক আৰু লাড়ুবিলাকেদি আমাক স্বাগতম জনাইছে ৰিপুলে। সেইটো ৰিপুল উশাহ লৈ ল, ভালকে ভালকে উশাহ লৈ ল। গাইস গাইস বাপৰে বাপ গাইস, আপোনালোকে দেখা পাইছে মোৰ মাতে শুনা নাই গাইস, আপোনালোকে ধুনীয়া জুই। চ গাইস শুনা নাপায় মই ডাবিং কৰি দিম। চ গাইস একো শুনা চুনা নাপায় মানে মই ডাবিং কৰিছোঁ। এইটো মামা, তাৰপিছত বাকী ইয়াতে মুৰ্গী বনাই আছে। এইখিনি এইটো আমাৰ মুৰ্গী দেই, এইটো আমি খাম মুৰ্গী খাম আমি, সেইকাৰণে গালি পাৰছে ভাবিয়ে। তাৰপিছত বৰ্তমান মুৰ্গীটো এতিয়া পূৰ্ব মজা, এই বঢ়িয়া 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 চালিয়া, এই ধুনীয়া। তাৰপিছত ইয়াতে ভাত পানী বনাই আছে, গোটেই বহুতকেইটা আইটেম কৰিছে। ৰিপুলে কি কৰিব ধৰিছে আকৌ, একো নহয় দে গাইছ। Guys, ভিডিঅ'টো মই এণ্টাৰ কৰি আছোঁ guys. Beautiful guys. অ' তাকেইতো, অ' মজা। গাইস গান বাজি আছে, বাদ দিয়ক। আমাৰ এতিয়া মাংস আহি গৈছি, আমি আজি এটা ব্ৰইলাৰ খাম আমি গোটেইকেইটাই গাইস। অকলে খাব পাৰিবি এইটো, হা অকলে খাব পাৰিবি এইটো। তো গাইজ ভিডিঅ'টো চাই কেনে লাগে ক'বলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কালি বহুত ৰাতি হ'ল আহোঁতে, চ' সেইকাৰণে মই ভিডিঅ' নকৰিলোঁ। চ' আজি ৰাতিপুৱা আহি ভিডিঅ'টো কৰিলোঁ, আৰু ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিম।